সকলোকে এতিয়া সময় হৈছে 4:30 আমি এতিয়া উঠিছোঁ মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ মৰ্ণিং ৱাক বুলি নহয় আৰু এনেই যাম আৰু আমি সদায় যোৱাৰ প্লেনিং কৰোঁ কিন্তু যোৱাই নহয় চাওকচোন আজি আমাৰ ভিডিঅ'টি শেষলৈকে আমি দিনটোৰ আজি ভিডিঅ' কৰিম মানে অকল এয়া মৰ্ণিং ৱাক কৰে বুলি নহয় ভিডিঅ'টি শেষলৈকে চাব আমি দুজনী খোজকাঢ়িবলৈ ওলাই আহিছোঁ একদম মানে কেমেৰাত কেনেকুৱা দেখিছে নাজানো ইয়াত একদম চিকমিকিয়া আন্ধাৰ কেমেৰাত অকণমান পোহৰেই লাগিছে তাৰপিছত এয়া মানুহৰ ঘৰত কুকুৰা চিঞৰিয়ে আছে ৰ'ব মই বেক কেমেৰা কৰি দেখাইছোঁ কেমেৰাত পিছে দেখিবলৈ অকণমান পোহৰ লাগিছে হয়নে আমাৰ ইয়াৰ বাইদেউ যেন তেন কৰি উঠাই আনিছোঁ আৰু তাইক এইবিলাক আন্ধাৰ লাগিছে কিন্তু দেখিবলৈ এই মানে ফোনত দেখিবলৈ অকণমান বেছি পোহৰ লাগিছে ন ছোৱালীজনীৰ কথা এইখন দোকান বই বোলে তলা চলা ভাঙি বোলে আমি কিবা এটা খাওঁগৈ এনেকুৱা কথা তোমাৰ মগজত কিয় এনেকুৱা কথা আহে সেইকেইটা চিপছ খোৱা যদি সেইকেইটা ওলাই আছে ইমান ধুনীয়া ধুনীয়া পদুম ফুল নাই ইয়াত তলত পানী আছে ছিঙিব নোৱাৰি নাও লৰি যায় তাই আমাক কুকুৰে খেদিলে এয়া যেন তেন কৰি বাচি আহিলোঁ আৰু দেই আমি ইয়াত দোকান এখন আছে ভাবিছে চাগে আমি চুৰ কৰিব আহিছোঁ বুলি আমি চুৰ কৰিব অহা নাই নহয় আমি মৰ্ণিং ৱাক কৰিবহে আহিছোঁ ই বেয়া কাম এটা কৰিছে এয়া ৰাস্তাত আমি ভেট ফুল দেখিলোঁ আজি মানে প্ৰকৃতি ভালকৈ এনজয় কৰিছোঁ প্ৰকৃতিত বহুত দিন আচলতে ওলায়ো অহা নাছিলোঁ এনেকৈ আৰু কোনো জনশূন্য কোনো ৰাস্তাত নাই আমি দুজনীয়ে আহিছোঁ অকল কুকুৰ আছে আৰু কুকুৰবিলাক মাজে মাজে পাইছোঁ এইটো আমাৰ পিছে পিছে কুকুৰ এটা আহি আছিলে আমি ৰৈ দিছোঁ অকণমান বহিছোঁ ভাগৰ লাগিছে সিও শ্ল' কৰিছে ই হয় আচলতে আমাৰতো দুজনী ঘৰত কুকুৰ নাই আমাৰ পিছে পিছে কিয় আহিছে ই ক'ত যোৱা তুমি ভণ্টিয়ে খেদিছে কেনেকৈ খেদিছিলা দেখাই দিয়া ই ভণ্টিলৈ চাইছে ক'ত যোৱা মুনু ক'ত যোৱা মুনু যাবা নি আমাৰ লগত মৰ্ণিং ৱাক কৰিবলৈ মুনু অ' ক'ত যোৱা তুমি বৰ বেলেগ বস্তু আমি পিছফালে আছিলোঁ দৌৰি দৌৰি আহি আগফালে ৰখি দিলেহি কি হ'ল মুনু কি হ'ল অ' তুমি এইবোৰ কি কৰিছা নেকামুৰিবা চব বাদি দেই ব'লা আহা আমাৰ ঘৰলৈকে লৈ যাওঁ আজি ইয়াত কুটি আহা কুটি আহা আমাৰ ঘৰলৈ বোলে আমাৰ ঘৰলৈকে লৈ যাওঁ আহা কৈ এইটো লোকৰ সম্পত্তি আমাৰ ঘৰত দিব লৈছোঁ আহা আহি থাকা আমাৰ ঘৰলৈ আহি থাকা অঁ বাইক আহিছে চাইডলৈ আহা অঁ চাইডলৈ অ' ই আগবাঢ়িছে আমাৰ ঘৰলৈ লৈ যাম বুলি কলত ইমান ধুনীয়াকৈ ফুলি আছে কৃষ্ণচূড়াজোপা ন দেখিবলৈ ইমান মৰম লাগিছে ছিঙিব নাপায় ফুল এনেই ছিঙিব নাপায় দৰকাৰ ছিঙাটো বেলেগ কথা কাইলৈ যাবা নাই এয়া যেন তেন কৰি ঘৰ পাইছোহি আৰু ইফালে দৈজন আহি আছে কি নাই কি কৈছিলা কোৱা নাই কোৱা চেণ্ডেল কাৰ পিন্ধিছা কোন চাচা তোমাৰ দেউতাৰ ইমানেই ভাগৰ লাগিলে নহয় আহি পেলাই ডাইৰেক্ট চিধা এনেকৈ পৰি দিছোঁ কি লাভ হ'ল বাৰু আমাৰ মৰ্ণিং ৱাক কৰিবলৈ যোৱা অকণমান ৰেষ্ট লৈ পেলাই বাকী কামত লাগিব এতিয়া আজিৰ দিনটো বহুত কিবা কিবি কৰিবলৈ আছে চাই থাকিব দেই ভিডিঅ'টি শেষলৈকে ইয়া গা পা ধুই মই ৰেডি আচলতে আজি আমাৰ নামঘৰত শৰাই দিব সেইটো কাৰণে মোৰ গা ধুই পেলাই নামঘৰলৈ শৰাই দিবৰ কাৰণে যাবলৈ ওলাইছোঁ
আমাৰ ঘৰৰ আমাৰ মানে শৰাই দিব আৰু ভণ্টিহঁতৰ আৰু আইতাৰ ঘৰৰ শৰাই দিব। আজি তিনিঘৰে মিলি আমি শৰাই দিম। তাকে ওলাইছোঁ, আপোনালোকে ভিডিঅ'টি চাই থাকিব দেই। এয়া মা একদম নামঘৰলৈ যাম বুলি ওলাই ৰখি আছে। নামঘৰলৈ যাবলৈ তুমি ওলোৱা নাই যে কাপোৰ পিন্ধি? ওলাম আকৌ, মামীহঁত অলপ দেৰিকৈ যাম বুলি কৈছে। তুমি নামঘৰ মুচিব গৈছিলা যে? নামঘৰ মুচিলে 3 ঘৰে দিম নহয়, দীঘলী বাইদেউৰ ঘৰে মুচিলে। হয় নি? এতিয়া মই মেখেলা চাদৰ পিন্ধিব লাগে আৰু তুমি পিন্ধাই দিবা নেকি? তুমি নিজে পিন্ধি যাবা। ঠিক আছে, মই ওলাই মেলি লওঁ ন। এয়া কলপাত আৰু এনেকৈ ধূপ লোৱা হৈছে। তাৰপিছত এইফালে তিয়াই থোৱা হৈছে বুটমাহ আৰু মগু ইয়াত তিয়াই থৈ দিয়া হৈছে। এইবিলাক মায়ে ধুনীয়াকৈ ধুই পেলাই লৈ যাব। এতিয়া মই ওলাই লওঁগৈ। দুই বাই ভনী আমি নামঘৰলৈ যাবলৈ ৰেডি ন? লেডি নহয় ৰেডি। ইমান তুমি জমনি কিয় মানুহজনী? এবাৰ দেখুৱাই দিওঁ তোমাক। আমাৰ সৰু ভণ্টিজনীয়ে মেখেলা চাদৰ পিন্ধি ওলাইছে নামঘৰলৈ। তাৰপিছত সেয়া আমি গৈ লওঁ। দুইজনী ওলাইছোঁ ন? এইফালে গাড়ী আহি আছে, চাই দিওঁ আমি। আমাৰ মা দুইগৰাকী আইতাসকল। আজি আমাৰ 4টা বজাত খোজকাঢ়ি অৱস্থা বেয়া। নাযাওঁ কাইলৈৰ পৰা। হাই কৰি দিয়ক আকৌ ইউটিউবত ওলাব। কোনটো? আপুনি ওলাব আকৌ ইউটিউবত। বৰ ধুনীয়া পায় নাম গায়, আপোনালোকক দেখুৱাম দেই ভিডিঅ' কৰি। বৰ ধুনীয়াজনী দেখিছে। জানো কি হৈছে। ধুনীয়া হৈছে। ল'ব লাগে নেকি? আপোনাৰ মহিমা আপুনি বেকতকৈ জীৱকো কৰা পৰিত্ৰাণ ৰাম জীৱকো কৰা পৰিত্ৰাণ
এইটো অফ হৈ গৈছে। ভণ্টি কি ধুইছা? বাচন ধুইছা? মই পোহৰ দেখুৱাইছোঁ ন? মোৰ পাল পৰিছে পোহৰ দেখুওৱা। এয়া আইতাসকলে মাহ প্ৰসাদ ভাগ কৰিছে, শৰাই ভাঙিছে। এজনী বাইদেউ আমি পায়স আৰু মাহ প্ৰসাদৰ শৰাই দিয়া অলপ দিবলৈ আহিছিলোঁ। এয়া ভণ্টি আৰু মই ওচৰতে, যিহেতু নামঘৰটোৰ ওচৰতে। আমি এতিয়া গৈ থাকোঁ দেই। বাই বাই।